Hello APSC CC aspirants. আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডিএকা একাডেমি লৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত জ্ঞান দিবলৈ চেষ্টা কৰি আহিছো। লগতে আমাৰ কমিউনিটি সেকশনত আপোনালোকক সদায় কিছুমান প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰো। যদিহে আপোনালোক পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ লগত জড়িত হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে আহিবলগীয়া ভিডিও বা প্ৰশ্ন উত্তৰৰ আগজাননীসমূহ আপোনালোকে পাই থাকে। এতিয়া আহো এটা গুৰুত্বপূৰ্ণ বিষয় লয়। সেই বিষয়টো হ'ল এপিএছচিৰ ফলাফলক লয়। যেহেতু বিষয়াসকল 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰশিক্ষণ আৰু নিৰ্বাচন কৰ্তব্যৰ সৈতে জড়িত, গতিকে পূৰ্বৰ ফলাফলৰ তুলনাত এপিএছচি চিচি প্ৰিলিমছৰ ফলাফল পলম হৈছে। আজি বা 22 এপ্ৰিল সোমবাৰে ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বাবে আগ্ৰহী আকাংক্ষীসকললৈ আমি এডভান্স শুভেচ্ছা জনালো। Keep learning, keep practicing and keep progressing. Thank you.